Hey guys, স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগ লৈ আৰু আমি গৈ আছো পৃথিৱীৰ সৰ্বোত্তম পাহাৰটো চাবলৈ। এয়া সাইকেল তিনিখন গৈ আছে আৰু মোৰ বন্ধুকিটা আছে। হাই কৈ দিয়া। বলা আমি গৈ আছো, ভিডিওটো শেষলৈকে চাই থাকক, এনজয় কৰক, স্কিপ নকৰক। কেনেকুৱা লাগিছে ভাই? সাইকেল চলাই কেনেকুৱা লাগিছে? ভাল লাগিছে? বলা বলা দাম কৰি নাপাহৰিব, লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব আৰু কৰিব নাপাহৰিব। আমাৰ ঘৰৰ পৰা বেছি 2 কিলোমিটাৰ আঁতৰত আমাৰ পাহাৰটো এইখন আমাৰ হৈছে জুৰীয়া নামঘৰ, এইটো এটা নামঘৰ আৰু এইফালে এটা নামঘৰ, এইটো হৈছে জুৰীয়া নামঘৰ। আৰু আমাৰ যদি প্ৰগ্ৰাম চগ্ৰাম হয় এইখিনিতে হয়, আৰু হয় আমাৰ দুখীয়া গাঁও এখনে আছে। আহিব পাৰে আপোনালোকে, ভিউ দেখিব পোৱা গৈছে। পাই গ'লো ফাইনেলি। এইখন হৈছে আমাৰ কাকিৰ চবতকৈ ডাঙৰ পাহাৰ। দেশক ৰাইজ, মানে দেশক নহয় আৰু চাওক। আমি পাৰ্টি খাই কৰি নাচি আছো পুৰা। মন আছে গৈ আছো মই ওপৰত। ফাইনেলি আমি ওপৰত উঠি গলো। ফুলে নাই আছো, বলা বলা বিচাৰিব লাগিব। এইয়া চাওকচোন কি সুন্দৰ পৰিৱেশ গাইজ, চাওক আমি কিমান ওপৰলৈ উঠি আহিছো। ধুনীয়া পৰিৱেশ। হেল্ল' গাইজ, আপোনালোকে আহিব পাৰে, কোনো অসুবিধা নাই গাইজ। আমি এতিয়া ওপৰত আছো, চবতছে ওপৰত গাইজ দেখিব পোৱা গৈছে আমি চবতকে ওপৰত আছো। এই আমাৰ গাঁওবোৰ দেখিছে পিছত। সূৰ্যটো দেখিব পোৱা গৈছে, কি বঢ়িয়া প্লেচ। ওপৰত আহা ভাই, ওপৰত আহা। এইটো আমাৰ বিপুল ভাই।